ধুবুৰী ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ফলিমাৰী দ্বিতীয় খণ্ড গাঁৱত এটি পুৰণি ৰাস্তা দখল কাৰ্যত দখলকাৰীৰ লগত ধুবুৰী চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল খোজ লৈ জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ফলিমাৰী দ্বিতীয় খণ্ড গাঁৱৰ ডাক নং 462 আৰু পট্টা নং 335ত এটি 50 বছৰীয়া পুৰণি ৰাস্তাক লৈ নিজ ভাই ভতিজাৰ মাজত চলি আছিল সংঘাত। দীৰ্ঘদিন ধৰি সৈয়দ আলীৰ বাহিনীৰ লগত ছফিউৰ ৰহমানৰ মাজত 7 ফুট 6 ইঞ্চি ৰাস্তাৰ ভূমিক লৈ চলিছিল সংঘাত। সৈয়দ আলী বাহিনীয়ে লাঠমণ্ডল হাকিমুদ্দিনৰ লগত গোপন বুজাবুজিৰে ষ্টেপ মেপত ৰাস্তাটোৰ নক্সা থকা স্বত্তেও ৰাস্তাটো দখল কৰিবলৈ লোৱাত এতিয়া বিপাঙত পৰিছে ভুক্তভোগী ছফিউৰ ৰহমানে। ভুক্তভোগী ছফিউৰ ৰহমানক হেঁচা প্ৰয়োগ কৰি সৈয়দ আলী বাহিনীৰ কথা মানি ল'বলৈ বাধ্য কৰোৱাৰ প্ৰচেষ্টা চলাইছে লাঠমণ্ডল হাকিমুদ্দিনে। সৈয়দ আলীৰ পৰা লাঠমণ্ডলে ঘোচ লোৱাৰ গুৰুতৰ অভিযোগ কৰিলে ভুক্তভোগী পৰিয়ালে। 2016 চনত ষ্টেট মেপত ৰাস্তাটোৰ নক্সা থকাৰ পাছতো কেনেদৰে এতিয়া মণ্ডলৰ হাতত থকা 2023 চনৰ মেপত ৰাস্তাৰ নক্সা নাইকিয়া হ'ল সেয়া ৰহস্যজনক বিষয় বুলি অভিযোগ কৰে ভুক্তভোগীয়ে। এতিয়া ঘটনা সন্দৰ্ভত তদন্ত মৰ্মে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পুৰণি ৰাস্তাটো মুকলাই দিয়াৰ আহ্বান জনাইছে ভুক্তভোগী। মোৰ এটা পুৰণি কালৰ এটা ৰাস্তা আছিল। এই ৰাস্তাটো মোৰ ককাই দেউতা তাৰ মাজত এটা ৰাস্তা আছিল। জমিটো পাতলে ভাগ কৰি দীঘলী এটা ৰাস্তা আছিল। কিমান দিন আগত? বহুদিনৰ আগৰ পৰা। কিমান দিন? 50 বছৰ। সেই ৰাস্তাটো মেপতো আছিল। এই তেওঁলোকে শাৰীৰিক নিৰ্যাতন কৰে, যাব নিদিয়ে, মাৰডাং কৰে। এইটো কেছ হৈ গৈছে থানাত। এৰা কি কৰিছিল 2 বছৰ আগত ড্ৰেছ 7 মোক ডিগ্ৰী দিছে। পিছত তেওঁলোকে এতিয়াও নামানে। তাৰপিছত এটা কি কৰিছোঁ ডিমাৰ্চন কৰিছোঁ। সেই ডিমাৰ্চনটো আজি যাম কালি যাম কৰি 3 বছৰ পৰা সেয়া আজি মণ্ডল আহিলে। মণ্ডল আহিয়ে ৰমেশ মণ্ডল হাকিম মণ্ডল ধুবুৰী চাৰ্কেল তো আহিয়ে এটা তামোল খাই তো মোৰ যিটো কিখিনি আছিল কাগজখিনি আছিল দেখালোঁ। তাৰপিছত তেওঁ ক'লে যে মোৰ যিটো 80 আছে চাৰ্কেলৰ পৰা এটা কি দিছিলে, চাৰ্কেলৰ পৰা মোক কি দিছিলে কেছমেট। কেছৰ পিছত তেওঁ কয় এতিয়া নামিলে। তেওঁ এইটো ক'ৰ পৰা দিলে? এটাতো চাৰ্কেলৰ পৰা দিছে না। টেষ্ট মেপটো কিমান চনৰ? এটা টেষ্ট মেপ হৈছে তেওঁ আপোনাৰ 2016 চনত। 2016 তাৰপিছত আৰু এটা কথা ক'ব লাগিব যে আমি দেখিলোঁ ইতিমধ্যে 2007 আৰু 8 চনৰ মেপ লৈ আহিছে। এইটো 2016 চনৰ। এইটো কিবা খেলি মেলি আছে? খেলি মেলি আছে। তেওঁ কিবা এটা খেলি মেলি মেপ লৈ আহিছে। তেওঁ মানে কয় কিবা এটা তেওঁৰ লগত ইলেকশ্যন এটা আছে ফাৰ্ষ্ট পাৰ্টি সৈয়দ আলীৰ লগত। তেওঁ মানে তেওঁৰ কথা মতে কাম কৰে। তেওঁ আমাৰ ঘৰতে নাহিল, তেওঁৰ ঘৰত গৈছে, কিবা কৰি দিলে। এই আমাৰ ঘৰৰ মানে ৰাস্তা মানে কেঁচাল চলি আছে। মানে 2 ভাগিৰ মাজত এটা ঘাটা আছিল ৰাস্তা। এই ৰাস্তাটাৰ মানে বহুতবাৰ মই বিয়া হোৱাৰ মোৰ 17 বছৰ হ'ল। মই 17 বছৰ থাকি দেখি আছোঁ এই ৰাস্তাটোলৈ কেঁচাল চলিয়েই আছে। বহুতবাৰ ঘাটাটোলৈ মানে মাৰপিট হৈছে। মোক এবাৰ মাৰিছেই। সৈয়দ আলী এই চাকৰি কৰে, এই পাব্লিক ডিপাৰ্টমেণ্টত চাকৰি কৰে। মোক তেওঁ মাৰিছে। মানে বাটত যাব খুজিছোঁ, মোক মাৰিল ধৰি। আমাৰতো এখন কোনেও নাই, মানে মোৰ স্বামী আৰু মোৰ দেওৰ। আৰু মেপত আছে বুলিহে মোৰ স্বামী এই ঘাটাটো লৈ কেছ কৰিছিল। যদি এই ঘাটাটো নাথাকিল হয় তেনেহ'লেতো আমাক যাবই নিদিল হয়। কেছত ডিগ্ৰী পাইছে। কেছত ডিগ্ৰী পাই নামানে, তেওঁলোকে নামানে। মানে তেওঁলোকৰ গাত যদি দেখায় যে নাই এইটো কোনো ঘাটাই নহয়। মণ্ডল কি কয়, মণ্ডলক দৰকাৰ খাইছে নেকি? তেওঁলোকৰ মণ্ডল কিবা মেনমেন কৰি কৈ গ'ল যে তহঁতৰ কথা মানি চলিব লাগিব। মানে তেওঁলোকে যেতিয়াই ক'ব মানে আমালোকে সেইটোৱেই কৰিব লাগিব। মণ্ডলৰ নাম